দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা, বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা, 7-2-9, আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী। এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে, হিমন্ত আশে পাশেও দুজন এজন মানুহৰ ফটো চটো ওলাবলৈ ধৰিলে, মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে। আকৌ সোণাপুৰত, আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ প্ৰতিবাদ এটা ঢোল আছে, সেইটো হ'ল মিয়া ঢোল। মিয়াটোৰ ওপৰত ডগৰা কোবাই দি দিলে হৈ গ'ল আৰু সোণাপুৰ। জানো যে উচ্ছেদ সোণাপুৰৰ মাটি ঘূৰাই সম্পূৰ্ণ তথ্য আছে, গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে, আমি ইমান দিন আন্দোলন কৰি আহিছো। আপোনালোকে যদি সঁচাকেই হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ ট্ৰাইবেল মানুহক ইমান ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াত সেই ট্ৰাইবেল মানুহৰ সমষ্টিটো কেলেনো SC সমষ্টি ঘোষণা কৰি দিলে? মই এটা বেছিক প্ৰশ্ন কৰিছো দেই, মই আশা কৰো আপোনালোকে বস্তুটো কেটচ কৰিব পাৰিব। যদি হিমন্ত বিশ্ব শৰ্মাই আমাৰ সোণাপুৰৰ, আমাৰ ডিমৰীয়াৰ, আমাৰ ক্ষেত্ৰীৰ ট্ৰাইবেল মানুহবিলাকক, তাৰ বড়ো, তাৰ তিৱা আৰু তাৰ কাৰ্বি মানুহবিলাকক যদি সঁচাকেই ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে SC সমষ্টি কৰি দিলে? কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও তাত আছে, আপোনালোকে সকলোৱে দেখিছে। তাত অকল এটা জাতিৰ মানুহক, মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে। নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত। কেলে? 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে। এই সময়ত বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া। উজনি অসমত যেতিয়াই বিজেপি বিৰোধী ঢৌ আহি গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে। উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে। লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল। গোটেই অসমৰ মানুহ মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাহাকাৰ কৰি আছে। প্ৰত্যেক দিনাই বস্তুৰ দাম বাঢ়িছে, কোনো মানুহ চলিব নোৱাৰে। আপোনালোক নিশ্চয় সাংবাদিকবিলাকো চলিব নোৱাৰা পজিশ্যনত গৈছে, বস্তুৰ ইমান দাম বাঢ়িছে। তাতে আকৌ মানে স্মাৰ্ট মিটাৰৰ সেই মাধমাৰটো আমাৰ অসমৰ প্ৰত্যেকজন মানুহৰ ওপৰত দি দিছে। গতিকে কি হ'ল, চাৰিওফালে অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, মূল্য বৃদ্ধিৰ বিৰুদ্ধে খং উঠি আছে। তাৰ পাছত উজনি অসমৰ গোটেই মানুহে বিজেপিয়ে যে আমাক ঠগিলে, ৰাম ঠগন দিলে, আমাক যে কোনো ধৰণৰ সাংবিধানিক ৰক্ষা কৱচ নিদিলে, 6 জাতিৰ জনজাতি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে, তাৰ বিৰুদ্ধে যে ক্ষোভত জ্বলি পকি আছে, তাক ডাইভাৰ্ট কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰি দিলে। 2জন নে 3জন মানুহক মাৰিলে নহয়, কেইজন হ'লগে জানো? 3জন মানুহ, 3জন মানুহৰ মাৰি দিলে। মই প্ৰথমতে যিকেইজন পুলিচে দুখ পাইছে তেখেতসকলৰ ওচৰতো মই মোৰ হৃদয়তা প্ৰকাশ কৰিছো, আৰু যিসকল মৃত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো, আৰু যিসকল আঘাতপ্ৰাপ্ত পাব্লিক মানে ৰাইজ আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো
বা তেওঁলোকৰ ওচৰতো আমাৰ ৰাইজৰ দলৰ সহৃদয়তা প্ৰকাশ কৰিছোঁ। একেটা সময়তে দেই পুলিচৰ যিসকল পুলিচ যিকেইজন 22জন পুলিচ আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত পুলিচে এনে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতিত মিয়া মানুহবিলাকে দেহ দিবলগীয়া হৈছে, মৃত্যুবৰণ কৰিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত 26ৰ নিৰ্বাচনী প্ৰস্তুতিৰ কাৰণে আজি এই ঘটনা সংঘটিত হৈছে। এতিয়া মই স্পেচিফিক কথালৈ আহোঁ। আপোনালোকৰ হাতত আজি বহুত বস্তু দি দিম, আপোনালোকে কৰে যদি কৰিবনে নকৰিবতো মইতো নাজানো দেই, কৰে যদি কৰিব আৰু তো আপোনালোকৰ হাতত একদম পুৰা তথ্য পাতি দি দিম যে অসমত একচুৱেলি ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিমান আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মুঠ মাটিৰ পৰিমাণ কিমান, চৰকাৰী মাটিৰ পৰিমাণ কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, পট্টা থকা মাটিৰ পৰিমাণ কিমান, পট্টা থকা মাটিত কিমান বেদখল কৰিছে, চৰকাৰী মাটিত কিমান বেদখল কৰিছে, প্ৰত্যেকটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰিসংখ্যা আমাৰ হাতত আছে। আপোনালোকৰ হাতত মই একদম স্পষ্টকৈ দি দিম। এইটো তথ্য চাওক, এইটো গুৱাহাটী হাইকোৰ্টত অসম চৰকাৰে 30/9/2019 তাৰিখৰ দিনা ষ্টেটাছ দিছে। 2019-ৰ 30 ছেপ্টেম্বৰ তাৰিখৰ দিনাৰ এইটো ষ্টেটাছ, য'ত কৈছে যে BTADকে ধৰি অসমৰ সকলো ঠাইতে কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আছে, প্ৰত্যেকটো বেল্ট এণ্ড ব্লকৰ মাটিত কিমান মানুহে বেদখল কৰিছে আৰু সোণাপুৰত কিমান মানুহে বেদখল কৰিছে, সকলো তথ্য আছে। মই অকণমান গাই দিওঁ নেকি। প্ৰথম BTADক বাদ দি অসমত মুঠ বেল্ট এণ্ড ব্লকৰ মাটিৰ পৰিমাণ হ'ল 42,74,221 বিঘা, 0 কঠা 5 লোচা মাটি আছে। অৰ্থাৎ 82,74,000 বিঘা মাটি অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে। BTADক বাদ দি, BTADটো আকৌ বেলেগকে এক্সট্ৰাকে দি দিয়া আছে। তাৰপিছত চৰকাৰী মাটি কিমান আছে, বেল্ট এণ্ড ব্লকৰ ভিতৰত চৰকাৰী মাটি PGR আৰু VGR আছে 1,22,720 বিঘা, 3 কঠা 7 লোচা। অন্যান্য চৰকাৰী মাটি মানে খাছ মাটিকে ধৰি চৰকাৰী মাটি আছে 13,63,211 বিঘা, 2 কঠা 8 লোচা। সৰ্বমুঠ চৰকাৰী মাটি আছে 14,85,932 বিঘা, 0 কঠা 15 লোচা মাটি অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে। তাৰে ভিতৰত এই যে সৰ্বমুঠ চৰকাৰী মাটি যিটো আছে, সৰ্বমুঠ চৰকাৰী মাটি আছে, টোটেল বেল্ট এণ্ড ব্লকৰ মাটি আছে 42,74,000 বিঘা। তাৰ ভিতৰতে চৰকাৰী মাটি আছে 14,85,000 বিঘা। সেই 14,85,000 বিঘা মাটিৰ ভিতৰত কিমান মাটি বেদখল হৈ আছে, তাৰে ভিতৰত প্ৰটেক্টেড ক্লাছে বেদখল কৰি আছে 4,76,887 বিঘা মাটি, 1 কঠা 9 লোচা মাটি। আৰু নন প্ৰটেক্টেড ক্লাছে বেদখল কৰি আছে 2,08,090 বিঘা, 4 কঠা 6 লোচা মাটি। প্ৰটেক্টেড ক্লাছ মানে ট্ৰাইবেল মানুহে যদি বেদখল কৰি আছে, SC মানুহে যদি বেদখল কৰি আছে, SC। তাৰপিছত আপোনাৰ গ্ৰেজিয়াৰ কি কয় গোৰ্খা মানুহে যদি বেদখল কৰি আছে, আৰু প্ৰটেক্টেড ক্লাছ কোনটো, যে 1900 সোণাপুৰৰ ট্ৰাইবেল বেল্টটো হৈছিলে 27 ফেব্ৰুৱাৰী 1950 চনত। সেই তাৰিখৰ দিনা যদি কোনোবা থকা মানুহ, তেতিয়া সেই সময়ত থকা মানুহ, তেওঁলোকে প্ৰটেক্টেড মানুহ। সেই প্ৰটেক্টেড মানুহে মুঠতে বেদখল কৰি আছে কিমান মানুহ জানেনে? অসমত প্ৰটেক্টেড মানুহে বেদখল কৰি আছে 4,77,887 বিঘা মাটি, 1 কঠা 9 লোচা মাটি। আৰু নন প্ৰটেক্টেড ক্লাছ আমাৰ নিচিনা, আমি নন ট্ৰাইবেল, এতিয়ালৈকে আমাৰ নিচিনা নন ট্ৰাইবেল মানুহে দখল কৰি আছে 2,08,090 বিঘা, 4 কঠা 6 লোচা মাটি। এইটো হ'ল গোটেই অসমৰ। BTADক বাদ দি পট্টা, এইটো হ'ল চৰকাৰী মাটিৰ কথা ক'লো। পট্টা মাটিত নন প্ৰটেক্টেড ক্লাছে কিমান মাটি বেদখল কৰি আছে? পট্টা মাটিত বেদখল কৰি আছে, নন প্ৰটেক্টেড ক্লাছে বেদখল কৰি আছে 11,318 বিঘা, 18 লোচা মাটি। আৰু মুঠ বেদখল কৰা মানুহৰ সংখ্যা হ'ল 10,634টা পৰিয়াল। 10,634টা পৰিয়ালে
নন প্ৰটেক্টেড মানুহে BTAD বাদ দি বেল্ট এণ্ড ব্লকত মাটি দখল কৰি আছে 30 ছেপ্টেম্বৰ 2019 চনলৈকে কিমান চৰকাৰী মাটি বেদখল মুক্ত কৰা হ'ল বেদখল মুক্ত এতিয়ালৈকে কৰা হ'ল অসমত 30 ছেপ্টেম্বৰ 2019লৈকে বেদখল মুক্ত চৰকাৰী মাটি কৰা হ'ল 32,653 বিঘা 3 কঠা 12 লোচা 30 ছেপ্টেম্বৰ 2019লৈকে কিমান পৰিয়ালৰ পৰা চৰকাৰী মাটি বেদখল কৰা হ'ল কিমানটা পৰিয়ালৰ পৰা এই 32,000 মাটি বেদখল মুক্ত কৰা হ'ল 10,553টা পৰিয়ালৰ 30 ছেপ্টেম্বৰ 2019লৈকে কিমান পট্টাৰ মাটি অনুপযুক্ত মানুহৰ পৰা অনুপযুক্ত মানে নন প্ৰটেক্টেড মানুহৰ পৰা বেদখল মুক্ত কৰা হ'ল 27 বিঘা পট্টা থকা মাটি দেই 27 বিঘা মাটি গোটেই অসমত 27 বিঘা মাটি এতিয়ালৈকে উলিওৱা হ'ল ও নহয় এটো মই হেৰিয়ে গাই দিলো এটো ঠিকে আছে আপোনাৰ 27 বিঘা মাটি এতিয়ালৈকে পট্টা থকা মাটি বেদখল মুক্ত কৰা হ'ল আৰু 5টা পৰিয়ালক এতিয়ালৈকে উচ্ছেদ কৰা হৈছে পট্টা থকা মাটিৰ পৰা এটো হ'ল অসমৰ ফিগাৰ এতিয়া মই সোণাপুৰৰ ফিগাৰটো গাই দিওঁ আপোনাক সোণাপুৰত মুঠ বেল্টৰ মাটি আছে মুঠ বেল্ট এণ্ড ব্লকৰ মাটি আছে 2,02,172 বিঘা 1 লোচা মাটি এইখিনি সৰ্বমুঠ সোণাপুৰৰ বেল্টৰ ভিতৰত পৰা মাটি তাৰ ভিতৰত পিজিআৰ ভিজিআৰ মাটি আছে 3,554 বিঘা 17 লোচা মাটি অন্যান্য চৰকাৰী মাটি ধৰক মানে আপোনাৰ কি ক'ব অন্যান্য চৰকাৰী মাটি মানে এইটো কি কয় আপোনাৰ মানে পিজিআৰ ভিজিআৰ নপৰা মাটি যিবিলাক সেই মাটি হ'ল 74,081 বিঘা 3 কঠা 10.5 লোচা এইখিনি মাটি সোণাপুৰত ইমানখিনি মাটি হেৰিয়াত পৰে কি কয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত পৰে সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মুঠ দখলীকৃত মাটিৰ পৰিমাণ কোনে কিমান মাটি বেদখল কৰিছে প্ৰটেক্টেড ক্লাছ মানে ট্ৰাইবেল এছচি মানে আকৌ তাত আকৌ আমাৰ অসমীয়া এছচি নহয় দেই তাত আকৌ বেংগলী এছচি সোণাপুৰৰখিনি ট্ৰাইবেল মানুহ আৰু বেংগলী এছচি তাত হয়তো হিন্দু বাংলাদেশীও থাকিব পাৰে আৰু পুৰণা বেংগলী মানুহও থাকিব পাৰে তেনেকুৱা মানুহে এতিয়ালৈকে বেদখল কৰি ৰাখিছে কিমান জানেনে 12,605 বিঘা 1 কঠা 13 লোচা আৰু নন প্ৰটেক্টেড ক্লাছে অৰ্থাৎ মিয়া মানুহ আমাৰ নিচিনা অসমীয়া ভাষী মানুহ যিবিলাক মানে কোন জাতিত নপৰে এছটিত নপৰে এছচিত নপৰে আৰু গুৰ্খা নেপালী মানে গ্ৰেজিয়াৰত নপৰে তেওঁলোকৰ ভিতৰত আমাৰ এই মানুহবিলাকে দখল কৰি আছে জেনেৰেল মানুহবিলাকে দখল কৰি আছে 4,087 বিঘা 0 কঠা 5 লোচা ট্ৰাইবেল আৰু এছচি মানুহ আৰু নেপালী মানুহে দখল কৰি আছে 12,605 বিঘা 1 কঠা 13 লোচা আৰু বাকি মিয়াকে ধৰি অন্য নন প্ৰটেক্টেড মানুহে দখল কৰি আছে 4,087 বিঘা 5 লোচা মাটি এটো হ'ল সোণাপুৰৰ তথ্য পট্টা মাটিত নন প্ৰটেক্টেড ক্লাছে কিমানে বেদখল কৰি আছে নন প্ৰটেক্টেড ক্লাছ মিয়া মানুহে অসমীয়া ভাষী মানুহ এই যিবিলাক মানুহ জেনেৰেল মানুহবিলাকে কিমান মাটি দখল কৰি আছে সোণাপুৰত 816 বিঘা 1 কঠা 15 লোচা মাটি বেদখল কৰি আছে কিমানটা পৰিয়াল বেদখল কৰি আছে 1,019টা পৰিয়ালে বেদখল কৰি আছে সোণাপুৰত 1,019টা পৰিয়ালে তাত বেদখল কৰি আছে 1,019টা পৰিয়ালে কিমান মাটি বেদখল কৰি আছে নন প্ৰটেক্টেড ক্লাছৰ 118 বিঘা 1 কঠা 15 লোচা মাটি এইখিনি মানুহে বেদখল কৰি আছে 30 ছেপ্টেম্বৰ 2019 চনলৈকে চৰকাৰী মাটিৰ পৰা বেদখল মুক্ত কিমান বিঘা মাটি কৰা হ'ল সোণাপুৰত 324 বিঘা 1 কঠা 12 লোচা মাটি বেদখল মুক্ত কৰা হ'ল কিমানটা পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ'ল 182টা পৰিয়ালক 19 চনলৈকে 30 ছেপ্টেম্বৰলৈকে উচ্ছেদ কৰা হ'ল আৰু 30 ছেপ্টেম্বৰ 2019লৈকে পট্টা মাটি কিমান মাটি বেদখল কৰা হ'ল সোণাপুৰত 27 বিঘা মাটি বেদখল মুক্ত কৰা হ'ল আৰু কিমানটা পৰিয়ালক উচ্ছেদ কৰা হ'ল পট্টা মাটিৰ পৰা 5টা পৰিয়াল এইখিনি হ'ল তথ্য এতিয়া মই আপোনালোকক
তথ্যখিনি দি দিলোঁ, আপোনালোকক সকলো তথ্য যিমান লাগে ইয়াত তথ্যখিনি লৈ যাব পাৰে। মোৰ ওচৰত যিখিনি তথ্য আছে এইখিনি তথ্যৰ পাছত আৰু চাগে সোণাপুৰত বেল্টৰ মাটি আপোনালোকে জানে যে 112